Hello guys, welcome to my King Assam YouTube channel. আৰু এতিয়া মই গুড মৰ্নিং ক'ব নোৱাৰোঁ, গুড নাইট ক'ব আৰু কাৰণ টাইম হৈছে পুৰা 10টা ৰাতি 10টা বাজিল। এইফালে পুৰা আন্ধাৰ হৈ আছে আৰু মই এতিয়া লাইটটো জ্বলাই দি মই এতিয়া বৰ্তমান ভিডিঅ' কৰি আছোঁ কাৰণ ৰাতিপুৱা হ'লে মই গুড মৰ্নিং কওঁ। এতিয়া ভিডিঅ'টো কিন্তু ৰাতিপুৱাই চাই আছে। মই কৈ ডাইৰেক্ট কথা কওঁ, মই যিখন এখন ৰাসত যাই আছোঁ এতিয়া, যিখন ৰাস মানুহৰ মুখত শুনি আছোঁ কিন্তু সেই ৰাস মই আগতে গৈছোঁ কিন্তু ইবাৰ যোৱা নাই। ইবাৰ কিন্তু সেইখন ৰাসেই হৈছে আৰু ৰাসখন জুবিন দাৰ, যিটো আমাৰ মৰমৰ জুবিন দা, এই জুবিন দাক গেলে ৰাসখন পতা হৈছে বুলি ক'ব পাৰি আচলতে। কাৰণ তাতে জুবিন দাৰো কিছুমান মানে দেখা পাবই। অলপ পিছত মই এতিয়া নকওঁ, দেখা পালে পূৰা মই ডাইৰেক্ট মই দেখুৱাই দিম আপোনালোকক। এতিয়া বেছি দেৰি নকৰোঁ, ৰাতি পুৰা টাইম পুৰা 10টা। এতিয়া আমি যাওঁ, অকল ময়ে নাযাওঁ, মোৰ লগত আৰু 5জন যাব। আমি গাড়ী 3খন ল'ম, স্কুটি 3খন, এণ্টকাখন আৰু ডিঅ' 2খন ল'ম। কাৰণ মোৰ আছে ননৰ আছে আৰু এটা বেলেগ কোনি যায় মই দেখি আছোঁ। প্ৰথম মই এতিয়া ঘৰত আছোঁ, ঘৰৰ পৰা এতিয়া মই ওলাই যাওঁ ৰাস্তালৈকে। ৰাস্তাত সিহঁতে ৰখি আছে, সিহঁতক লগ ধৰি কোনি যায় মই ডাইৰেক্ট দেখাই আছোঁ বলক। আৰু আমাৰ লগত প্ৰথম ব্যক্তি হৈছে আমাৰ শ্ৰী নয়ন দাস আছে, দৰ্জা মাৰি চাওঁ নয়ন দাস এইফালে। পিছত আৰু আছে, ৰাস্তাত আছে আৰু আহি আছে। এতিয়া আমি যাওঁ, নামি যাওঁ, বেছি দেৰি নকৰোঁ, দেৰি হ'লে ৰাতি আৰু আকৌ নাপাম। এতিয়া যাওঁ নামি। আমাৰ লগত যিজন মহাপুৰুষ যাব, যিকেইজন এই দুটা যাব, এই এটা আৰু এইটো এটা। এতিয়া বেছি দেৰি নকৰোঁ। মোৰ হেলমেট দি, মোৰ হেলমেট এইটো মজা হেলমেট, এইটো মোক গেলি এইটো কাৰণ এইটো ব্লুটুথ আছে। দে হৈছে না, দে ব'লা, দে সোনকালে যাই দিব। প্ৰথম তেলটো ভৰাই লওঁ, এফালে আছে আৰু গাড়ী ক'ত আছে আগে যাই কিনে তেলটো ভৰাই লওঁ বলক। এই আগত তেলটো ওলাই আছে। আৰু বেছি দূৰ নাই, আমি যাই আছোঁ বৰ্তমান। মই আকলা হৈ গ'লোঁ, পিছত আৰু এটা আহিছে, কোনে আহিছে মই অলপ দেখি আছোঁ। পিছত পূৰা 11টা বাজো পূৰা 11টা বাজে। এতিয়া যাই আছোঁ এনেকৈ, এফালে যাই আছে আৰু পিছত আহি আছে আৰু এইজনে এফালে আমি এতিয়া আহি পালোঁ। আহি পাই কিনে এখন 2খন 3খন আৰু নতুনকৈ চলি আহিছে। এফালে এনেকৈ থিয় দি আছোঁ গোটেইকেইটাই, আৰু 2টা আহি আছে কিন্তু সেইফালে পূৰা ৰাসত পূৰা ৰাস। এইটো চাইডে পূৰা গাড়ী যাম। এফালে পূৰা ব্ৰিজ এখন অলপ গমেই পাইছোঁ ক'ত ৰাসক আছোঁ, কিন্তু আৰু ভালকৈ দেখাই আছোঁ বলক। আগে আমি যাই থাকোঁ বলক, চিধাই যাওঁ আগে। আমি পূৰা গোটেই মাহা লগ হ'লোঁ, গোটেই মাহে এফালে আহি আছে এইফালে। এতিয়া আমি যাম ৰাস চাবা বলক। আমি এতিয়া ৰাস চাবা পূৰা যাই থাকোঁ। আগে প্ৰথম ভিতৰত সোমাই লওঁ। প্ৰথম সোমোৱাৰ লগতে এখন এফালে চশমাৰ দোকান পাব আৰু এইটো চাইডে আপোনাৰ ফুচকা, ম'ম', পকৰি আৰু এফালে এই পপকৰ্ণ চপকৰ্ণ এনেকৈ পাব। এইটো চাইডেও আছে এনেকৈ দোকান আৰু প্ৰথম গেট। আৰু এইটো চাইডে গান বাজি আছে, এইটো জুবিন দাৰ গান বাজি আছে আৰু এফালে চলি আছে প্ৰগ্ৰাম। এইটো চাইডে এনেকুৱা মই গান বাজি থকা বুলি ভাবিছোঁ, নহয় আচলতে প্ৰগ্ৰাম চলি আছে। আৰু মানুহ কমচে কম মানুহ কমা নাই, পূৰা মানুহে হৈ আছে এইটো চাই। এইটো চাইডে আমাৰ মৰমৰ জুবিন দা এনেকৈ ফটো এটা লগা হৈছে।
আৰু পুৰা আমি এনেকৈ সোমাই আছোঁ প্ৰথমত আমি শিৱলিংগ জয় ভোলেনাথ বাবা আৰু এনেকৈ আমি সোমাই আছোঁ এইটো চাইড অলপমান জাষ্ট অলপ জুবিন ক্ষেত্ৰ আগতে জুবিন ক্ষেত্ৰ আছে এতিয়া আমি এটা লেখা আছে জুবিন ক্ষেত্ৰ এতিয়া আমি জুবিন ক্ষেত্ৰত যাই আছোঁ সকলোতকৈ ডাঙৰ এটা মানে যিটো মই কৈছোঁ জুবিন থাকিলে এইখন ৰাসৰ এটা চাইড দিছে মানে এটা চাইড জুবিনদাৰ কাৰণে দিছে আৰু এইটো চাইডে পুৰা এনেকুৱা গৈ আৰু এইখন গাড়ী যিদিনা জুবিনদা এইখন এনেকুৱা এখন গাড়ী এম্বুলেঞ্চত আহিছিল সেইখন গাড়ীয়ে মানে ইয়াত দেখুওৱা হৈছে এম্বুলেঞ্চত আছে মানুহগিলাখান গৈ আছে আৰু পিছে পিছে এইটো চাইড পুৰা মানুহ আৰু লাষ্ট এটা ইয়াত দিছে জুবিনদাক যেতিয়া জ্বলোৱা হৈছিল তাতে কিমান মানুহ সেইটো চাইডে চাব পাৰে সেইটো কিমান মানুহ সেইটো চাইড আৰু ইয়াতে এনেকুৱা জ্বলোৱা এটা সেই দেখুওৱা হৈছে এফালে মানুহ জুবিনদাক দিলে এটা বেলেগকৈ দি কৰি দিছে আৰু এইটো চাইডে আছে আপোনাৰ এনেকৈ ডাঙৰ সেই আছে আৰু এফালে ডাঙৰ মেইন চকৰি সকলোৱে চকৰি উঠিব ভাল পায় কিন্তু মই বেয়া পাওঁ মোৰ আগৰ এটা ভিডিঅ'ত আছেই মই চকৰি উঠি বেয়া পাওঁ বুলি আৰু এইটো চাই তেনেকুৱা এই সৰু আৰু সৰু বাচ্ছা উঠে আমিও উঠিব পাৰিম ইয়াতে আৰু মাত্ৰ 100 টকা এনেকুৱা এইটো ডেঞ্জাৰ এইটোতো উঠিব নোৱাৰি আৰু এজন শুনি বাৰে খচা পৰি আছে মই ভৰিত বোলে কিছুমান দোকান মা কচম বুলি কৈছোঁ 1 2 3 4 5টা মহতি 6টা কোনো 1 টকা দিব নাই ই আমাৰ সদস্যই ই 1 টকা এটা দিছি 1 টকা নহয় 5 টকা ন 5 টকা এটা গেলে ভাল এইজন মানুহক দিছি তোমাক মই দিছোঁ 5 টকা তুমি দিছ নেকি তোমাৰ এতিয়া কি মই কি বুলি সন্মান দিম বহুত ডাঙৰ সন্মান দিব লগা হৈছে কিন্তু চবৰে তাত পইচা আছে চবৰে তাত নাই আৰু এইটো বেলেগ কথা চবৰে তাত পইচা আছে কিন্তু তুমি যি পইচাটো দিছ হা তোমাৰ কাৰণে না কোনে আছে আমাৰ নাই আমি লৈ লাভ নাই মই ল'ব লাগিছিল কিন্তু মই কাল ল'ম মই এইগিলা ল'বা নোৱাৰোঁ আপি এইগিলা বোলে বাপৰে বাপ কি আছে ইও হেপছি চালে কি ভিডিঅ' দোকানত এটা মই পিষ্টল কিনিব আহিলোঁ 100 টকা লাগে বোলে আপোনালোকে আৰু খুৰীৰ দোকানত নাহিব বম কনজুচ খুৰী 100 টকা লাগে এই এখন খুৰীৰ ডাঙৰ চকৰিটোৰ অপজিটত খুৰীৰ দোকানত নাহিব দিয়ক বম কনজুচ প্ৰগ্ৰাম চলি আছে আৰু আমাৰ নিউ কাষ্টমাৰ এইটো বাবা আছো ভালে আছো ন আমাৰ এইটো নতুনকৈ 2টা আহিছে এতিয়া আমি যাওঁ হ'লে বেছি টাইম নকৰোঁ মই 2টামান বস্তু লৈছোঁ এইটো এটা লাইট দিব এফালে এটা নন আৰু আছে নন কি লৈছ पहले ये देखा था है पहले ये এইটো প্ৰথম এইটো হন্ডা এইটো ভাল লাগছে হন্ডাৰ का ये আৰু এইটো আমাৰ ৰচি ৰিপুলে ক্লিপ এইটো ये और हम दिखा रहे हैं ये बहन के और भाई के लिए এইটো আপোনাৰ এইটো ক্লিপ লৈছে क्लिप নহয় ব্রেসলেট এইটো এটা এইটো কলম ন পেন আৰু এইটো এটা পেন আৰু এইটো ব্ৰেসলেট আৰু এইটো চালে ভালে লাগছে না বেয়া লাগা নাই পুৰা চলি আছে কিন্তু পুৰা লৈছ ন বজাৰ কৰি আৰু এইটো মই এইটো লৈছোঁ এইগিলা যে বস্তু শিকিছোঁ না এইগিলা চব চুৰ কৰিছি ইটো 1 নম্বৰ চুৰ কৰিছে লখৰাৰ আছে প্ৰথম চুৰ কৰিছে লখৰা আজি 2000 মান বস্তু কাইপে মাৰিছে চবে মিলি কেনে আৰু আগৰ লগৰ 3টা আছিল না 11 মিনিমাম আৰু আগত কোনে কি লৈছে মই দেখি আছোঁ ৰ'বা 1 মিনিট আছে বাবা ৰ'বা চাও কোনে কি লৈছে তই কি কিনছা চাও আৰু এইটো এটা লৈছে মিনটো কি এইটো জকান নে কিবা আৰু এইটো কি লৈছে আৰু তই কি লৈছা
এইগিলান যে চবে লৈছে এইগিলান চবে চুৰ কৰিছে ইয় দুটা চুৰ কৰিছে কি 800 টকা মানে চুৰ কৰিছে 800 চা 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 আৰম্ভণি চুৰিয়ে কৰিছে মই মাংস চবকে দি দিছো আৰম্ভণি দে আৰম্ভণি এটা ৰাখক আহি কিন্তু চুৰ কৰিছে 1000 মান আহি গৈছে কোনমান নাখাওঁ মই লাষ্টটো আছোঁ বাছ হৈ যাব কাৰণ মই পাণ খাই মই মিঠা পাণ খাওঁতে জৰ্দা নাখাওঁ গাড়ী ষ্টাৰ্টটো ইনকে দিলি অফ হৈ যায় মানে মই জানো গোটেই ইয়াতে গাড়ী থোৱা জেগাত ইয়াতে আমি আড্ডা চাড্ডা মাৰিলোঁ আড্ডা মানে ফটো উঠিলোঁ গোটেই মাহানে এইটো হে বা কি নাম হৈছে এফালে চব মাহা আছে আমি ইয়াতে বেছি টাইম নকৰোঁ আৰু পুলিচৰ জামেলা হ'ব এফালে এন্ত্ৰক তিনিটাত ভিডিঅ' দোকান হ'ল এতিয়া যাওঁ এতিয়া টাইম হ'ল 12 পৰা 7 বেছি দেৰি নকৰোঁ যাই থাকোঁ আগতে পিছলৈ আৰু লেখা হৈ যাব বিদ্যানগৰ ফিল্ড আৰু আমি ইয়াতে গোটেই মাহানে আছোঁ সেইফালে বাকীকেইটা পেচাব কৰি আছে আৰু এফালে আমি গোটেইকেইটা আছোঁ মানে আজি ভিডিঅ' এখন দি আছিল যে জুবিন দাক গেলি মানে ভিডিঅ'টো মানে দিলোঁ আজি জুবিন ক্ষেত্ৰ যি বনাইছিল প্ৰথম ৰাসত ফাৰ্ষ্ট টাইম ইয়াতে জুবিন ক্ষেত্ৰ মই দেখা পালোঁ আৰু আপোনালোককো দেখালোঁ মই যিমানকৈ ৰাস চাইছোঁ সিমান সেই নহয় মানে জুবিন ক্ষেত্ৰ বনা নাই এইবাৰে প্ৰথম জুবিন ক্ষেত্ৰ বনাইছে আৰু ভিডিঅ'টো ভাল পালে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ইয়াতে গোটেই মানে ইংগে আছোঁ বাই বাই